নমস্কাৰ, এই মুহূৰ্তত আইবৰ্ষে ৰাজ্যবাসীৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। বন্ধুসকল, ৰাজ্যৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে স্থানত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ। 14টা মন্দিৰ ভাঙি লণ্ডভণ্ড। মৌলবাদীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে হিন্দু আৰু তেওঁলোকৰ ধৰ্মীয় স্থানসমূহ। খবৰ অনুসৰি কোনো অচিনাক্ত দুৰ্বৃত্তই বাংলাদেশত থকা 14টা হিন্দু মন্দিৰ ভাঙি লণ্ডভণ্ড কৰিছে। ইয়াৰ পূৰ্বেও এই ধৰণৰ ঘটনা সংঘটিত হৈছিল, য'ত হিন্দু লোকৰ ওপৰত বৰ্বৰ আক্ৰমণৰ লগতে ধৰ্মীয় স্থানসমূহ ভাঙি দিয়া হৈছিল। দেশখনৰ সংখ্যালঘু লোকৰ ওপৰত ধাৰাবাহিকভাৱে চলি থকা আক্ৰমণ অত্যাচাৰ সন্দৰ্ভত দৰে এইবাৰৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই সাধাৰণভাৱে মন্তব্য প্ৰদান কৰি বিষয়টোৰ পৰা আঁতৰি যোৱা দেখা যায়। জানিব দিয়া অনুসৰি সোমবাৰে নিশা অচিনাক্ত লোকৰ এটা দলে আক্ৰমণ চলাই 14টা মন্দিৰ মূৰ্তি ভাঙি লণ্ডভণ্ড কৰিছে। ঠাকুৰগাঁও আৰক্ষী অধীক্ষক জাহাংগীৰ হুছেইনে কয় যে দেশৰ শান্তিপূৰ্ণ পৰিস্থিতি বিঘ্নিত কৰিবলৈ এই ধৰণৰ সুপৰিকল্পিত আক্ৰমণ চলাইছে। ইফালে ঠাকুৰগাঁৱৰ উপায়ুক্ত তথা প্ৰশাসনিক মুৰব্বী মহবুবুৰ ৰহমানে এই বিষয়টো শান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ বিৰুদ্ধে ষড়যন্ত্ৰ যেন লাগে আৰু ই এক গুৰুতৰ অভিযোগ বুলি মন্তব্য কৰিছে। উল্লেখযোগ্য যে মন্দিৰত আক্ৰমণ চলোৱা দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি স্পষ্ট কৰি আন এটা ভয়ংকৰ খবৰ হৈছে শিহৰণকাৰী পথ দুৰ্ঘটনা। বাছ আৰু চাৰিচকীয়া বাহনৰ সংঘৰ্ষত 30 জন লোকৰ মৃত্যু। পাকিস্তানৰ খাইবাৰ পখতুনখোৱাৰ কোহিস্তান জিলাত মঙলবাৰে এখন যাত্ৰীবাহী বাছ আৰু এখন চাৰিচকীয়া বাহনৰ মাজত হোৱা সংঘৰ্ষত অতিকমে 30 জন লোক নিহত হোৱাৰ লগতে 15 জন লোক আহত হৈছে। গিলগিত বালিস্তান অঞ্চলৰ দিয়ামিৰ অঞ্চলৰ চতিয়াল চকৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। আৰক্ষীয়ে জনোৱা গিলগিটৰ পৰা ৰাৱালপিণ্ডলৈ গৈ থকা এখন দ্ৰুতবেগী বাছ চকৰ সমীপত এখন চাৰিচকীয়া গাড়ীৰ সৈতে খুন্দা মৰাৰ ফলত দুয়োখন বাহন দোখাৱত পৰি যায়। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰে। লগতে আহতসকলৰ চিকিৎসা সুনিশ্চিত কৰিবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিছে। পিছতে স্থানত উপস্থিত হোৱা আৰক্ষীয়ে জনোৱা মতে আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে, যদিও আন্ধাৰৰ বাবে উদ্ধাৰ অভিযান চলোৱাত কিছু অসুবিধাৰ সৃষ্টি হৈছে।